আজি বেটিক বাজলৈ ওলোৱা হ'ল আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ইহঁতে ভিতৰলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া আজি বেটি বাজলৈ ওলোৱা নিয়ম ভাগ কৰিবলৈ লৈছে আৰু মই এফালে ওলাই লৈছোঁ আৰু তাৰপিছত ওলাই কিনি এফালে ৰ'দত বহি আছোঁ বেটিক লৈ কিনি। তাৰপিছত বেটি এফালে দেখিছেনে শাৰী পিন্ধি লৈছে। সৰস্বতী পূজাৰ দিনাখন তাই যাবলৈ নাপালে, আমি যিহেতু চোৱা হৈছিলোঁ, গৈছিলে মানে শাৰী পিন্ধিব নাপালে, উলিয়াই দিয়া মানুহ নাছিলে কাৰণে। তাৰপিছত এয়া পিন্ধি লৈছে আৰু কিহে পাইছে জানো পিন্ধিবলৈ। তাৰপিছত সেয়া কিবা এটা খাই লৈছে। এয়া নিয়ম কৰিবলৈ বস্তুবিলাক গোটাই লোৱা হৈছে, তামোল পাণ, তেল, ধেনুকাৰ, বহী। তাৰপিছত এইফালে আমাৰ গোপিনী কেইগৰাকীও আহি পালেহি আৰু মই এয়া ওলাই লৈছোঁ। তাৰপিছত এতিয়া বেটিক বাহিৰলৈ নিয়া হ'ব আৰু এয়া দেউতাকো ওলাই লৈছে। তাৰপিছত এইফালে এনাইক আহি পালেহি। এয়া এনাইক আহিয়ে কামত লাগি গৈছে, এইফালে আইতাকো কামত লাগি আছে ৰাতিপুৱাৰ পৰা। যিহেতু সকলো ঠাইতে ঠাই ভেদে বেলেগ বেলেগ নিয়ম, আমাৰ ইয়াতনো কেনেকুৱা নিয়ম তাকে দেখুৱাওঁ বুলি ভাবিলোঁ আপোনালোকক। তেনেহ'লে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু মাটি লগাই দিলে হ'ল। সেনেকে চব খালেও খা, চব খাবলৈ কয় আকৌ খুন্দিয়াই দিবি, চুকে 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 খুন্দিয়া আকৌ। প্ৰথমতে মাৰলে, মা বাপেলে ভয় খাবি, পানীলে জুইলে ভয় খাবা নাই, মাৰলে বা বাপেৰলে বা হ'ব লাগিছিলে ন। হ'ব দে সিহঁতে কৰি দিলে ভয় খাবা নাই, ভয় নাখায় হেল্লচৰ নহ'ল ন ফটো কওঁতে ভয় খাব, তেনেহ'লে ভাল হ'ব। আকৌ এটা লেখাই দে। আজি গম পাইছে আমাৰ মতা মানুহে নকৰেচোন এনেকুৱা, আমি মাইকী মানুহে বিয়নী এটা মাইকী নে মতা এনেকুৱা মতাই কয়। নাই দেখো দে, আমাৰ আগতে আছিলে দেই, হেৰি কৰি দিয়া অসমীয়া ধৰিবলৈ দে আজিকালি চব ইংলিছে হ'ল যে।
চি তিনিটা লেখা দে অ এটা লেখা দে অ এটা বি আঙুলটো ধুৱাই দে ক'লো আজি ধৰি আছে ভালকে ধৰা নাই সেনেকে ধৰিব দে হ'ব এনেকৈ ওচৰত নিদে বলটো ক এটা লিখাই দিয়া অ লিখিলো আ লিখিলো ছয় এটা লেখা দে আকৌ হিন্দীটো লিখে দে ক অ হিন্দী এটা লেখা লিখিব তেতিয়া হিন্দীটো কেনে কোনটো পায় পাওঁ পাওঁ ন হিন্দী লিখাই দিয়া মাকে লিখাই দিয়া হেৰি 1 2 লেখা দে অ ওৱানটো লিখা দে 1 এটা লিখি দে 1 এটা লিখি দে হৈ যাব সব জানে লেখা হয়তো ন সবে পাৰিব লাগে ন এইটো চবেই পাৰিব লাগিব চব পাৰিবা দেই তুমি পঢ়িব পাৰিব লাগিব দেই চোকা হ'বা চোকা হ'ব জুইলৈ ভয় কৰিবি নাই কৰিলো কৰিলো এটাক লৈ চাবা দেখাইছে তোক তোমাৰ মাৰি আজি এয়া বোলে সূৰ্য দৰ্শন কৰা হৈছে আৰু গুটি দিন বা আমি গছপুলি ইয়াত ধূপ বন্তি চাকি দিয়াৰ পৰা নন্দনা সকলোখিনি দিয়া হৈছে আৰু কিতাপ পত্ৰখিনিও দিয়া হৈছে ইয়াতে বোলে শিক্ষা দিয়া হৈছে বোলে এইখিনি বোলে আই সৰস্বতী বোলে আগন্তুক এতিয়া বোলে বাহ পাতিব লাগে আই সৰস্বতী লগ খাব লাগে পঢ়া শুনা পাৰিব লাগে বোলে আৰু মাক বাপেকৰ কথা সকলোখিনি জ্ঞান ভক্তি আহিব লাগে বোলে দেই আৰু মাকৰ যিখিনি বোলে ক্লাছিষ্টি গাত আছে মাক বাপেকৰ সেইখিনিও জানো সকলোখিনি খণ্ডন হ'ব লাগে দেই একো বাধা বিঘিনি হ'ব নালাগে বোলে আমি একো নাজানো দেই অজলা মনিছ আমি প্ৰথম আহিছোঁ অজলা মনিছ বোলে পথালি চকু বোলে জনাই সকলোখিনি তাই নজনাই আৰু ৰামতে কয় বোলে আজি বোলে আৰু বোলে ছোৱালীজনী বোলে যিখিনি গাত আহিছে ক্লাছিষ্টি বোলে সেইখিনিও জানো গড় গুটি নক্ষত্ৰ আৰু এইখিনি সকলোখিনি বোলে মাৰ্জনা হ'ব লাগে বোলে একো দুখ দাই দিও ধৰিব নালাগে বোলে সকলোখিনি ভালে কুশলে থাকিব লাগে বোলে ভালে কুশলে একৰ দুপৰকৈ ডাঙৰ হৈ আহিব লাগে দেই একো বেমাৰ আজাৰ হ'বও নালাগে বোলে বাপেক মাকৰ সকলোখিনি বোলে যিখিনি মনত কল্পনা কৰি আছে বোলে সেইখিনি সকলোখিনি বোলে উন্নত পথত লৈ বোলে একৰ দুপৰকৈ বোলে উন্নতি পথত আহিব লাগে বাপেকৰ বোলে সকলোখিনি কাম কাজ যেনেকৈ কৰি আছে সেইখিনিও উন্নত পথত আহিব লাগে মাকৰ বোলে সকলোখিনি ভালে কুশলে ৰাখিব লাগে বোলে আৰু যিখিনি মনত ভাবিছে সেইখিনি জানো হেৰি হ'ব লাগে বোলে দেই উন্নত হৈ আহিব লাগে বোলে মনৰ কল্পনা সিদ্ধি